এই দিন জাগৰণ সাহিত্য গোষ্ঠীত আমি সন্মান পাইছোঁ আৰু এখেতসকলৰ দ্বাৰা এই ভাদৰ কবিতা আমাৰ এই অঞ্চলত ওচৰৰ ঘৰৰ ওচৰত যে পঠিছোঁ আমি ধন্যবাদ, এইকাৰণে আমি তেওঁলোকক ধন্যবাদ দিওঁ। আৰু খ্ৰীষ্টানটো যাতে চিৰকাললৈ জীয়াই থাকে এই আশা মই কৰি মই এটি কবিতা ৰচনা কৰি মই মোৰ বক্তব্য সামৰি মাৰিম। মহাবাহু ব্ৰহ্মপুত্ৰ কবিতা। হে মহাবাহু ব্ৰহ্মপুত্ৰ, তই ধ্বংস কৰিলি অসমীয়াৰ পতন অস্তিত্ব। বছৰি বাৰিষা কাল আহে যেতিয়া তই হোৱা উত্তাপৰ পাগল সৃষ্টি কৰি পেলাই অংকৰ বানপানী ভয়ংকৰ। গৰাখহনীৰে ভাগি স্থিতি মতাৱতী ৰাস্তা ঘাট খহা, গাঁও বুৰত পানী সোমা, ঘৰ বাৰী কৰা ধ্বংস, গছ গছনি নিয়া উগালি, সোণালী শস্য পথাৰ পানীৰে বুঢ়াই খৰাহিত, তাতে পেলোৱা তই চিকমিক বালি, সৃষ্টি হলে বৃহৎ অঞ্চল মৰুভূমি বালিচৰ। তোৰ বানৰ বয়তে কম্পী মানৱ নানা জীৱ হৈ তত, নীৰৱ ঠাই বিচাৰি লৈ গৈ আশ্ৰয়। হে মহাবাহু ব্ৰহ্মপুত্ৰ, জানো তোৰ জন্মৰ সংসূত্ৰ। গ্ৰীষ্মকালীন হিমালয় পৰ্বতৰ বৰফ গলি সৃষ্টি হৈ পানী তললৈ বৈ বৈ নামি পৰে তিব্বতৰ মানস সৰোবৰ। তাৰ পৰা বৰি উপতি নানা ঠাইলৈ যায় নানা ঠাইত নানা নাম লয়। তিব্বতৰ নাম নৈ চম্পু, অসমমুখী হৈ অৰুণাচল প্ৰদেশৰ মাজেদি বৈ গৈ দিপিং দিবং দিতাং নাম লৈ পৰে কোন বুলি দুইতৰ বুকু। হে মহাবাহু ব্ৰহ্মপুত্ৰ, তই ধ্বংস কৰিলিও অসমীয়াৰ অস্তিত্ব। এইখিনি কৈ মই কবিতা সামৰিম। আজি আমাৰ মইৰাবাৰী অঞ্চলৰ বাবে অতি দুখৰ খবৰ যে আমাৰ মইৰাবাৰী অঞ্চলৰ এজন প্ৰবীণ কবি, স্বভাৱ কবি ৰইছুদ্দিন আহমেদ হাজৰিকা চাহাব, তেখেতে আজি আমাৰ মাজৰ পৰা পুৱা দুখমোকালিতে বিদায় মাগিছে, ইহলীলা সম্বৰণ কৰিছে। তেখেত আমাৰ মইৰাবাৰী অঞ্চলৰ সকলোৰে পৰিচিত এজন স্বভাৱ কবি আছিলে। তেখেতে ছাত্ৰ অৱস্থাৰ পৰাই আমি জনামতে তেখেতক কাব্য চৰ্চা অব্যাহত ৰাখিছিলে আৰু আজিৰ মৃত্যু হোৱা সময়লৈকে আনুমানিক ৯৬ বছৰ বয়সত তেখেতৰ আজি ইহলীলা সম্বৰণ কৰিছে বুলি পৰিয়ালৰ সূত্ৰে আমাক জানিবলৈ দিছে। তেখেত আমাৰ খাই প্ৰকাশন গোষ্ঠীৰ লগত অতিকৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছিলে। বিশেষকৈ আমাৰ যি বাটৰ কবিতা অনুষ্ঠানটো আছে, এই বাটৰ কবিতা অনুষ্ঠানৰ জন্মলগ্নৰ পৰাই তেখেতে বাটৰ কবিতা অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছিলে। তেখেতে প্ৰতি ইংৰাজী মাহৰ 10 তাৰিখে বিয়লি 2 বজাৰ যি আৰম্ভ হয় বাটৰ কবিতা অনুষ্ঠান, তেখেতে সদায় 1 বজাতেই তেখেতে উপস্থিত হৈছিলেগৈ আৰু ওচৰৰে মছজিদত তেখেতে জোহৰ নামাজ পঢ়িছিলে আৰু নামাজৰ পিছতেই তেখেত এই কবিতা অনুষ্ঠানটোত অংশগ্ৰহণ কৰা এইটো একেবাৰে নিয়ম মাফিক আছিলে। তেওঁৰ কোনো ফোন নম্বৰ নাছিলে, আমি ফোনেৰে তেখেতক মাতা নাছিলোঁ, তথাপিও তেওঁ প্ৰায় প্ৰত্যেকটো অনুষ্ঠানতেই
প্ৰতি মাহৰ 10 তাৰিখে তেখেতে উপস্থিত হৈছিলে এই বাটৰ কবিতা অনুষ্ঠানত আৰু তেখেতৰ এনেধৰণৰ নিয়মীয়াকৈ উপস্থিতিয়ে সকলো কবিকে অনুপ্ৰাণিত কৰিছিল আৰু বাটৰ কবিতা অনুষ্ঠানত উপস্থিত থাকি এই তেখেতৰ প্ৰেৰণাত সকলো কবিয়ে এই মৈৰাবাৰী অঞ্চলৰ কাব্য সাধনাৰ যি কাব্য চৰ্চাৰ এক অনুষ্ঠান বাটৰ কবিতাক ৰাখিছিলে। তেখেতে বাৰ্ধক্যজনিত কাৰণত যোৱা কেতিয়া বাটৰ কবিতা অনুষ্ঠানত তেখেতে অংশগ্ৰহণ কৰিব পৰা নাছিলে। তথাপিও তেখেতে আমাক খবৰ পঠাইছিলে যে তেখেতে বাৰ্ধক্যজনিত কাৰণত উপস্থিত থাকিব নোৱাৰিলেও তেখেতে আমাক শুভকামনা জনাইছিলে আৰু অনুষ্ঠানটো সদায় জীয়াই ৰাখিবৰ কাৰণে তেখেতে আমাক অনুপ্ৰাণিত কৰি আহিছিলে। আজি আমি খাইৰ প্ৰকাশন গোষ্ঠী তথা আমাৰ বাটৰ কবিতা অনুষ্ঠানৰ কবি সমাজ, মৈৰাবাৰী সকলো অঞ্চলৰ সকলো শিক্ষিত সমাজ, সাহিত্যপ্ৰেমী সমাজ সকলোৱেই আজি তেখেতৰ এই মৃত্যুত অতিকৈ মৰ্মাহত হৈছে। গোটেই অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে। মৰিগাঁও, নগাঁও এই মধ্য অসমত তেখেতৰ এই মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই সকলোৱে শোকত ভাগি পৰিছে। তেখেতে যি সাহিত্য সাধনা চৰ্চা কৰি এই অঞ্চলত সাহিত্যৰ এটা উৰ্বৰা ভূমি গঢ়ি থৈ গৈছে, আশা কৰিম সেই উৰ্বৰা ভূমিত নতুন চাম কবিসকলে সাহিত্য চৰ্চাকাৰীসকলে তেওঁলোকে তেখেতৰ অনুপ্ৰেৰণাত তেখেতৰ আদৰ্শ অনুসৰণ কৰি আগুৱাই গ'লে নিশ্চয় নিজৰ যি সাহিত্য সাধনা আছে, প্ৰতিভা আছে, তাত বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা লাভ কৰিব। তেখেতৰ ৰইছুদ্দিন আহমেদ হাজৰিকা হিচাপে জনাজাত আছিলে। ডিং জাগৰণ সাহিত্য গোষ্ঠীৰ তৰফৰ পৰা তেখেতক হাজৰিকা উপাধি প্ৰদান কৰিছিলে। ডিং জাগৰণ সাহিত্য গোষ্ঠীয়ে সৌ সিদিনালৈকে তেখেতৰ খা খবৰ মোৰ পৰা লৈছিলে আৰু তেখেতৰ খবৰ মই জনাইছিলোঁ আৰু তেওঁলোকে তেখেতৰ যি ডিং জাগৰণ সাহিত্য গোষ্ঠীৰ লগত জড়িত হৈ যি সাহিত্য সেৱা আগবঢ়াইছিলে, ডিং জাগৰণ সাহিত্য গোষ্ঠীক সহায় সহযোগিতা আগবঢ়াইছিলে, সেই কথাবিলাক সোঁৱৰিছিলে। আমাক সেইবিলাক বহুত গুৰুত্বপূৰ্ণ কথা আমাক অৱগত কৰিছিলে ডিং জাগৰণ সাহিত্য গোষ্ঠীৰ বিষয়ববীয়াসকলে। আমি আজি এনে এজন ব্যক্তিক হেৰুৱাই আমি মৈৰাবাৰী অঞ্চলৰ সকলোৱেই অতিকৈ মৰ্মাহত হৈছোঁ। আজি সকলোৱেই আমি তেখেতৰ জান্নাত কামনা কৰিছোঁ। আজি সকলোৱেই তেখেতৰ হৈ দোৱা প্ৰাৰ্থনা কৰিছে আল্লাহৰ ওচৰত। আশা কৰোঁ আল্লাহ পাকে তেখেতক জান্নাত নচিব কৰিব। আমি এই দোৱা প্ৰাৰ্থনা কৰি আমি তেখেতৰ যি সৃষ্টিৰাজি আছে, আমি এই সৃষ্টিৰাজি আমি খাইৰ প্ৰকাশন গোষ্ঠীয়ে সদায় সাহিত্যপ্ৰেমীৰ মাজত জিলিকাই ৰাখিম। তেখেতৰ সৃষ্টিৰাজিক আমি ইতিমধ্যে বিভিন্ন কবিতা, বিভিন্ন কাকত আলোচনীত প্ৰকাশ কৰিছোঁ আৰু যিখিনি বাকী আছে সেইখিনিও আমি প্ৰকাশৰ দিহা কৰিম। এই প্ৰতিশ্ৰুতি আমি খাইৰ প্ৰকাশনৰ গোষ্ঠীৰ পৰা প্ৰতিশ্ৰুতি দিছোঁ।